Hello everyone, মই অনিন্দিতাই আজি আপোনালোকলৈ লৈ আনিছো কচুলতিৰ এটা সহজ ৰেচিপি আৰু এই ৰেচিপিবিধ আপোনালোকে আপোনালোকৰ ঘৰতে থকা সামগ্ৰীৰে খুব সহজতে বনাব পাৰিব এই সবজিখন বনাবলৈ প্ৰথমে মই কচুলতিখিনি ভালদৰে বাছি লৈছো সুসখিনি অতৰাই লৈছো আৰু ইয়াতে মই দুটা পিয়াজ সৰু-সৰুকৈ কুটি লৈছো আৰু দুটা বিলাহী সৰু-সৰুকৈ কুটি লৈছো আৰু এটা শুকান জলকীয়া দুখন তেজপাত আৰু নহৰু আদাৰ পেষ্ট 1 চামুচ লৈছো আৰু কেঁচা জলকীয়া 3টা লৈছো ইয়াতে এতিয়া মই কেৰাহীখন তুলি দিছো আৰু কেৰাহীখন গৰম হোৱাৰ পাছতে ইয়াত 2 চাহ চামুচ মই মিঠাতেল দিছো আৰু এই মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগে কাৰণ মিঠাতেলৰ ভাল গোন্ধটো ভাল নহলে কেঁচা গোন্ধ এটা থাকি যায় আৰু এফালে এতিয়া তেলখিনি গৰম হোৱাৰ পাছতে ইয়াত মই কলা আৰু বগা সৰিয়হ মিলাই থৈছিলো তাকে দি দিছো 1 চামুচ আৰু আপোনালোকে বগা সৰিয়হ বা কলা সৰিয়হ কিবা এটা দিলেও একো কোনো কথা নাই আৰু ইয়াতে মই আৰু শুকান জলকীয়া এটা দিছো এইখিনি এতিয়া ভালকে অলপ দেৰি ফুটিবলৈ দিব লাগিব তাৰ পিছতে মই ইয়াত পিয়াজ যিখিনি কাটি থৈছিলো সেইখিনি দি দিছো আৰু এইখিনি এতিয়া ভালদৰে ভাজি লৈছো যেতিয়ালৈকে পিয়াজখিনি ভালদৰে গলি নাযায় আৰু এইখিনি অলপ সময় ভাজিব লাগিব তা ভাজাৰ পিছতেই ইয়াতে মই তেজপাত দুখিলা দি দিছো আকৌ পুনৰ ভাজি লৈছো কেইমিনিট মানৰ কাৰণে আৰু এইটো আপুনি কম জুইত দি পিনে ভাজিব আৰু কম জুইত ভাজিলে বেছি ভাল হয় আৰু ইয়াতে নহৰু আদাৰ পেষ্ট দুটা দি দিছো আৰু নহৰু আদাখিনিও যেতিয়ালৈকে নহৰু আদাৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই ভালদৰে ইয়াত ভাজি লৈছো আৰু এইখিনি ভাজ কৰাৰ পাছতে এতিয়া মই ইয়াত বিলাহী দি দিছো আৰু বিলাহীখিনিও 2 মিনিট 3 মিনিট মান ভাজিব লাগিব যাতে বিলাহীখিনি ভালদৰে গলি যায় আৰু অকমান দেৰি আৰু আপোনালোকে যদি ভালকে গলি যোৱা নিচিনা নেদেখে তেতিয়া অলপ পানী দি ভাজিব তেতিয়া খুব সোনকালেই ভাজ খাব আৰু ইয়াতে মই ধনিয়া গুৰি 1 চামুচ দি দিছো আৰু এই মছলাৰ পৰিমাণটো আপোনালোকৰ নিজৰ ওপৰত কথা কিন্তু এনেকুৱা শাকবিলাকত সাধাৰণতে অলপ কম হ'লে ভাল লাগে আৰু এফালে জিৰা গুৰি 1 চামুচও দি দিছো আৰু এফালে কাশ্মীৰী লাল মিৰ্চ অলপমান দি দিছো আৰু কাশ্মীৰী লাল মিৰ্চৰ হলনি আপোনালোকে ৰেড চিলি পাউডাৰো ল'ব পাৰে যদি জ্বলা খাই ভাল পায় আৰু এইখিনি এতিয়া ভালদৰে ভাজি লৈছো এইখিনি প্ৰায় মই 10 মিনিট মান ভাজিছিলো কম জুইতে ভাজি আছো মাজে মাজে পানীও দিছিলো দেই আৰু এতিয়া কচুলতিখিনি ভালদৰে ভাজ খোৱাৰ পাছত এতিয়া কচুলতিখিনি দি দিছো আৰু কচুলতিখিনি দি ভালদৰে ভাজিব আৰু কম জুইতে ভাজি থাকিব কম জুইত ভাজি থাকিলে আসলে খাবলৈ আঞ্জাবিলাকৰ সোৱাদটো বেছি ভাল হয় আৰু এফালে এতিয়া মই 1 চামুচ নিমখ দি দিছো নিমখ দি এতিয়া খুব ভালদৰে লৰাই দিছো আৰু এতিয়া এইখিনি কিছু সময় ভজাৰ পাছতে এতিয়া ইয়াতে মই হালধি দি দিছো আৰু হালধিটো আচলতে অকমান আগতেও দিব পাৰিলেহেঁতেন পাহৰি গৈছিলো আৰু এইখিনি দি এতিয়া ভালদৰে আকৌ অলপ দেৰি ভাজিব লাগিব এইখিনি ভালকৈ ভাজাৰ পিছত প্ৰায় 15-20 মিনিট মান অলপ পানী দি ভাজিলে বেছি আচলতে ভাল হয় আৰু আপোনালোকে সকলোৱে জানে কচুলতি কিমান বেছি গুণাগুণ আছে আইৰণৰ পৰিমাণো ইয়াত যথেষ্ট আছে আৰু কচুলতি খালে মানুহৰ এই কাহবিলাকো ভাল হয় বুলি কয় আৰু বহুতে কিন্তু নাখায়ো বাৰু কাহ হৈ থাকিলে কিন্তু বহুতে কয় যে কচুলতি এইবিলাক খালে কচু খালে বা কচুলতি খালে মানে গোটেই কফখিনি ওলাই যায় বুলি নাজানো আৰু আপোনালোকে জানিলে ক'বচোন বস্তুটো আচলতে কি হয় আৰু প্ৰায় 20 মিনিটমান ভজাৰ পাছতে এয়া মোৰ কচুলতিৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু ইয়াতে শেষত মই অকণমান নেমু চেপি দিছিলোঁ যিটো দেখুৱাবলৈ থাকি গ'ল ধন্যবাদ